এই দুটা বিয়া পতা দুটা আগত পলাইছে, ঘৰত গালি দিয়ে বুলি পলাইছে। সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা ব্লগ ভিডিঅ' আৰম্ভ কৰিছোঁ। মই নাজানো ব্লগ বনাব। এই আমাৰ ৰাইজৰ সৰিয়হ খেতিত কামত লাগি আছে পাপু শইকীয়া, এই আমাৰ খুৰা বিনন্দ খুৰা, মোৰ ভাইটি এটা বোলো ভিডিঅ' এটা কৰি দে বুলি ক'লোঁ। এই দিলীপ দা লাগি আছে কামত, তাৰ লগতে আমাৰ কাইদেউ লাগি আছে। কাইদেউ পূৰা জেওৰা চিজিল লগাই আছে। এইফালে প্ৰফুল্ল মহন্ত, মহন্ত নহয় আকৌ দেই, বৰুৱাহে সেইজন। এইফালে প্ৰবীণ বৰা, এইজন প্ৰফুল্ল বৰুৱা। এই কাইদেউখনে ভালকৈ নুঠিলে আকৌ উঠাব লাগে, উঠাই দিছে এপাক ভাইটিতে। এই আমাৰ সম্পাদক কৃষি বিভাগৰ গাঁৱৰ প্ৰশান্ত দা, নীলমণি, ভাইদা দুজনে লাগি আছে। সেয়া ভাইদা পৰা লৈ লৈছে, জ্যেষ্ঠজনৰ পৰা লৈ লৈছে, মদন মামাৰ ভাগৰ লাগিছে। এয়া আমাৰ নয়ন ভূঞা দা চাফাই কামত লাগি আছে, নয়ন দা। এইফালে কাষলৈ আছে আমাৰ ব্ৰজেন ফুকন আৰু নিয়ন দা লাগি আছে। আপোনালোকে ভাবি আছে চাগে মই কাম বন নকৰাকৈ ভিডিঅ' কৰি আছোঁ। মই নাই কৰা। এইজন চাব ৰ'ব কোন হয়, ভিডিঅ' কৰি থকাজন কোন চাব ৰ'ব। এইজন আমাৰ মেইন মানুহ বৰা, ভিডিঅ' কৰা বৰা। এনেকৈ গোটেইকেইটাই পাল মাৰিলে। ই এক নম্বৰ শিকি ল'লো জেৰাখন দিবলৈ নে কি কয়। জেৰা দি আহি আছো আমি এতিয়া। দেই ইয়াৰ পৰাহে শিকি আছো, মই নাজানো আকৌ। মামাই শিকাই দিছিলে, এই চব জানে, মই নাজানো। বৰা দা আহিছে। প্ৰথম দিছে আৰু আমাৰ সৌ শইকীয়া। জেগা দি আহিলো, এতিয়া আমি চব ঘৰা ঘূৰি যাওঁগে। লুংলুঙীয়া বাটেদি আমি আহি আছো দেই ৰাইজ। চেণ্ডেল পাত থাকি আহিছে। এয়াই আৰু খেতিয়ক মানুহ। সি নোধুৱে, সি এমাহ মূৰত এদিন ধুৱে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব।